guys, welcome back to my YouTube channel. আৰু আজি আপোনালোকলে ঘৰতে এটা ব্লগ লৈছো আৰু এটো যেহেতু কালি মই ঘৰতে ব্লগ দিছো ভাবিলো আজি ঘৰতে ব্লগ দিও তেন্তে চাই থাকিব বহুত দিন নাই কিয় পোৱা নাই কিয় আপোনালোককো দেখাম ক'ত আছা এইফালে একেবাৰে মহাৰাজা হৈ শুই আছে দেখিছনে উঠা 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 বেগেটা উঠা আজি তোমালোকৰ ডাঙৰ কথা আছে মোৰ ইমানে কিয় ফুৰিবলৈ নিয়া নাই মোক নিব লাগিব কেতিয়া নিব লাগিব তোমাৰ 100 সাবস্ক্ৰাইবাৰ কৰি দিয়া য'ত যাব মন যায় তাতে লৈ যাম নিবাটো মোৰ বেলা 100 সাবস্ক্ৰাইবাৰ হলে নিব তো গাইস জলদি জলদি 100 সাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু মই আপোনালোকক ফুৰাবলৈ নিম আৰু মই ফুৰিবলৈ যাম ক'ত নিবা য'ত যোৱা য'ত তাতে নিবাটো তো গাইস য'ত যাম তালৈকে নিব বলে আমাক ফুৰাবলৈ তো জলদি জলদি 100 সাবস্ক্ৰাইবাৰ কৰি দিয়া আজি আমাৰ পপাই এটা বস্তু আনিছে মই আপোনালোকক দেখুৱাম দে কি বস্তু ৰব ফ্ৰিজত আছে ৰব দাঙিব পৰা নাই এইটো দেখিছে আয়ো পৰি যাব এতিয়া এইটো কি গম পাইছেনে আপোনালোকে এইটো তাল বনাই পিঠা বনাই ন এইটো পিঠা বনাই ইয়াৰ ৰসটো খায় ভিতৰত এটা বোলে নাৰিকলৰ এটা গুটি থাকে সেই গুটিটো খাই মই গুটিটো খাই পাইছো কিন্তু এই বস্তুটো পা যে ওলাই সেইটো গম নাপাওঁ কিন্তু পাপাই মায়ে চবে ক'লে আৰু পকি গৈছে যে বেছি পুৰা ৰস টাইপৰ ফাটি গৈছে এইটো দেখিছেনে এটো কেনকা লাগিছে বাবু এটো নাইকলৰ টাইপৰ লগাই নে মোৰটো নাইকলৰ নিচিনা লাগিছে এটোৱে কি কৰে জানে হেটোদি পিঠা বনাই পিঠা আৰু হেটোদি পিঠা বনাই তাৰ মাজত এটা গুটি আছে হে গুটিটো নাইকলৰ নিচিনা খাব পাৰে কিন্তু বহুত টান দাঁত নথকা মানুহে খাব নোৱাৰে বাৰু দেই দাঁত চাত হৰি যাব আমাৰ মায়ে কাণ ফুটুৱাই যে খুৰী এজনী আহিছে মা ওচৰতে কাণ ফুটাবলে ওপৰত ফুটাব তো বলকছো আপোনালোককো দেখো কাণ ফুটাব আহিছে এইবিলাক খুৰী চিন দিব লাগিব তো গাইস দেখিছানে কাণ ফুটুৱাই বলে পাইছে সাম হে সবলে সাম হে তো এনেকে থাক ও বুনু এই দেখো নহয় জানো দিগদাৰ নকৰিবি কিন্তু পাবি মানে যাব ন দুডাল জপতিয়াই দিছে তুগে দেখিছে ফুটুৱাই দিলে খুৰী কাণ ফুটি গ'ল কোনোবাই ফুটুৱাই যাব মাছৰ আহিব পাৰে এয়া চক কেনেকা লাগিছে এই ৰহ হৈ গ'ল এটা বান্ধি দিব হৈ যাব এয়া কাণ ফুটুৱা মানুহজনী আমাৰ মাছলৈ আহিব পাৰে কোনোবাই কাণ ফুটুৱাই যদি এইফালে দেখিছে চাই দিয়ক এইফালে ৰ'ব কাণ বন্ধাত ব্যস্ত হৈছে এইজনী এইয়া দেখিছে ফুটুৱাই দিলে একেবাৰে এইডোখৰত একদম খুৰীয়ে এটা বেজি ডাবুলকৈ ফুটা ভৰাই নিছে সেই দেখি অলপ বেছি কষ্ট হ'ল নেকি ফুটাই দিলে আৰু মোৰো ফুটা আছিলে কিন্তু এইটো অলপ মৰি গৈছে আকৌ ফুটাব নিদিয়ে বোলে কোমল কাণখন অন্য এটা যুঁজি থাকিব লাগে দেখিছে ফাইনেলি কাণ ফুটুৱাই দুইখন হৈ গ'ল এইয়া কিবা এটা আনিছে খাবলৈ এটা মোকো দিয়া এইজোপা দেখিছে জেতুকা গছ এইজোপা বহুত কাহিনী আছে সৰুতে মই ডাল এটা আনিছিলোঁ আৰু মায়ে উঘালি পিনি ডাষ্টবিনত পেলাই দিছিলে আৰু এতিয়া চক মই ৰুই দিলোঁ কিমান দেখিছে তো গাইজ দেখিছে মায়ে ৰঙালাও গছ এজোপা ৰুইছে সেয়া সৰুকৈ দেখিছেনে কোৱা দেখি সেয়া মায়ে টেঙা আনিছে ৰ'ব কিবা টেঙা আনিছে অমৰা সেয়া পাপাই পিছে পিছে ৰবাৰ টেঙা আনিছে টেঙা খাম বুলি কৈ থকা দেখিয়ে পাপাই মায়ে গৈ পিনি টেঙা আনিলেগৈ এয়া চক অমৰা আনিছে অমৰা কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন মই বহুত ভাল পাওঁ খাই আৰু ৰবাৰ টেঙা আনিছে এয়া চক খাই লওঁ এতিয়া একাল আনি দিছে ৰবাৰ খুৱাই আছে এইয়া ৰবাৰ টেঙা আনি দিছে আৰু এইফালে অমৰা আনি দিছে পকা অমৰাটো খাই বহুত ভাল পাওঁ মই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই মজা লাগিছে বনিয়াত এই সন্ধিয়াতে বৰষুণ জাক দিলে কিবা এটা খাওঁ লাগিলে কিনো খাম বুলি ভাবি থাকোঁতে বেপাৰী এজন আহিলে বনচন আনে আৰু এয়া চব কিম্বন দুটা লৈছোঁ আৰু এইফালে নিমখ দিয়া লাল চাহ একাপ লৈছোঁ আৰু এতিয়া খাই লওঁ মই আকৌ দিদি মোৰ নিজৰ কেনেকুৱা লাগিছে মজা লাগিছে তো গাইজ ঠাণ্ডা বতৰত খাই ভাল লাগিছে দেই
বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাবচোন যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টোত এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই